আপোনালোকক সকলোবোৰ দেখুৱাই থাকিবলৈ চেষ্টা কৰিম। ঠিক আছে, চাওঁ বোলো কি হয় কি নহয় আজিৰ দিনটো। ৰাতিপুৱাৰ পৰা তেনেকৈ ভ্লগ বনোৱা হোৱাই নাই, আবেলিৰ পৰাহে আৰম্ভ কৰিছোঁ। ৰাতিপুৱা ঘৰ মোচা সৰাতেই গ'ল আৰু সেইকাৰণে আবেলিৰ পৰা ভ্লগটো ষ্টাৰ্ট কৰিছোঁ। ঠিক আছে, আপোনালোকক দেখুৱাই থাকিম। আজি মটৰ ঘুগুনি বনাম বুলি ভাবিছোঁ। মটৰটো অলপমান চিটি অহালৈকে বইল কৰি লওঁ, তাৰপিছত তেল মাৰি দিম। ঠিক আছে, চাই থাকক কি। এয়া আলু আৰু মটৰ বইল কৰি হৈ গ'ল। এতিয়া কেৰাহীখন পাতি দিছোঁ, মটৰখিনি তেল মাৰিম। কেৰাহীখন গৰম হ'লেই বাৰু তেল মাৰি পেলাই পিঁয়াজ আৰু জলকীয়া অলপমান ধৰিছোঁ, শুকান জলকীয়া। কেৰাহী গৰম হ'ল, এতিয়া তেল অকণ দি দিম। আপোনালোকক দেখাই আছোঁ পাছত। এয়া নাৰিকলৰ লাড়ু বনাবলৈ প্ৰথমতে ভাজি লৈছোঁ, অলপ টাইম মচলা হোৱালৈকে।
ধূপ চাকি দি মেলি আজৰি হ'লোঁ। ভাত খাই মেলি আজৰি হ'লোঁ। তেন্তে আজিৰ ব্লগটো ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো যদি ভাল পালে মোক লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ। গুড নাইট।